পখিলিৰ মাক কি হ'ল ঐ ইমান মন মাৰি বহি আছা যে তেল পোনাৰ মাক আহা আহা বহিবা আহা কিনো কম যিহে চিন্তা হৈছে মোৰ এই মাহটো কেনেকৈ যাব পাৰোঁ মই তাকে চিন্তা কৰি আছোঁ আহা আহা বহি ল'বা আহা পিছে কথাটোনো কি ইমান তোমাৰ চিন্তা কি হৈছে নকো চলিবলৈ নে কি অকণমান দিগদাৰ হৈছে নি তেতিয়াহ'লে মোৰ পৰা ল'বা আকৌ মই দিম নহয় কিনো তোমালোকে যেনে দৰমহা পালে মোক ঘূৰাই দিলেই হ'ল সেইটো আৰু চিন্তা কৰিবলগীয়া কথা নিহে একেই মানুহ বুলি ধৰিব নোৱাৰা নি ঘৰৰ মানুহৰ নিচিনা ওচৰ চুবুৰীয়া মানে কিনো ঘৰৰ মানুহ নহয় জানো সেইটো কথা নহয় তেল পোনাৰ মাক মোৰ চিন্তা বেলেগ তুমি কি বুজিবা আৰু শুনা মানে কি জানা নাই এতিয়া সৰস্বতী পূজা আহি আছে দুইজনীকে বোলে দুযোৰ কাপোৰ লাগে আকৌ এজনী বোলে চুলি ষ্ট্ৰেট কৰিব লাগে সেইটোতো জ্বৰ আছেই তাৰ উপৰিও এই ফেব্ৰুৱাৰী মাহটোত ইমানেই ডে আছে মানে কি ক'ম তোমাৰ একেবাৰে চকলেট ডে টেডি ডে ৰ'জ ডে আকৌ ফেব্ৰুৱাৰী যোনদিনাখন তোমাৰ সৰস্বতী পূজা সেইদিনাখনেই ভেলেণ্টাইন ডে ছোৱালী এতিয়া ল'ৰা কি আমি কম কোৱাচোন এই গাভৰু ছোৱালীকেইজনী বাপেকো নাই মোলৈনো কি ভয় কৰিব ক'ৰবাত কিবা এটা হ'ব লাগিলে মোক কি হ'ব বাৰু কোৱাচোন একদম চিন্তাই মানে মোক টোপনি নাইকিয়া কৰি দিছে বুজিছানে সেইবোৰ চিন্তাতে বহি আছোঁ মই এইটো চিন্তা কৰিবলগীয়া কথা হয় বাৰু এতিয়াতো তুমি ছোৱালীকেইজনী পাছে পাছেতো সদায় গৈ ফুৰিব নোৱাৰা নহয় জানো তুমি এতিয়া ধৰা এইকেইদিন যেনিবা ওলাব নিদিলাই কিন্তু সৰস্বতী পূজাৰ দিনাখন সিহঁতি যাবই সিদিনাখন আৰু তোমাক লগত লৈ নাযায় বা তুমি হ'লেও যাবলৈ টান পাবা নে কি কোৱা সঁচাকৈ দেই ছোৱালী থাকিলে মানে বৰ চিন্তা এটাও থাকেও মানে কি ক'বা আৰু সেইটো তোমাৰ ফিলিংটো মই বুজি পাইছোঁ বাৰু মই নোপোৱা নহয় কিন্তু কি জানা নাই আমাৰ ল'ৰাবোৰ একেই নহয় তুমি আৰু ল'ৰা হ'ল বুলি আৰু কি ভাবিছা সিহঁতক ড্ৰেছ পোছাক ইছৰাম বাইকত ডেইলি তেল ভৰাবলৈ পইচা লাগে তুমি কি ভাবিছা আকৌ তোমাৰ একেবাৰে সিহঁতি এতিয়া পইচাখন নিয়ে ছোৱালীয়ে তোমাৰ জোখত আনিব কি বস্তু বজাৰ কৰা গম পাই যাবা আমাৰ ল'ৰা সোপা ক'ত আজি পাৰ্টি খালে কাৰোবাৰ কিবা হ'ল ইমান একেবাৰে দয়ালু লোককেই পইচা দিওঁতে যায় লোকক সহায় কৰোঁতেই যায় কি শুনিবা তাৰ কথা আজি আমুক লাগে আজি আমুক লাগে আজি তামুক লাগে অকল পইচা মানে গম পাইছানে বাৰু মোৰ মাথাটো একদম খাই দিছা সিও মানে সেনেকুৱা নেকি মই আকৌ সি ভাল বুলি ভাবিছিলোঁ পাই সি ইমান খৰচী নিচিনা নালাগেচোন আৰু ইমান ওলাই যোৱাও নেদেখোচোন সঁচাকৈ কৈছানে বাৰু এজনী আগত পটককৈ ল'ৰাটোৰ কথা বেয়াকৈ কৈ পালোঁ ন সৰ্বনাশ আকৌ কৈ ফুৰিব সিহঁতৰ ল'ৰাটো আমুকহে তামুকহে আকৌ ভাবিব কিজনী মদ চদ খাই নি বুলি ভাবিব পইচা ইমান লাগে সেই ভগৱান মই যে কি কৈ পালোঁ নহয় ল'ৰাটোৱেনো এইবোৰ একো হাতেই নলগায় অকণমান ফূৰ্তি কৰে ডেকা ল'ৰা খাতিৰতা লগৰ ল'ৰাবোৰৰ লগত পাৰ্টি কৰে বুলি আৰু সেইবোৰ খোৱা নহয় একো বিশ্বাস নাই নহয় ভাবি পিনে মানুহৰ আগত কি যে গাব মোৰ যে মুখখন নহয় আৰু কি যে কৈ পালোঁ ঘপককৈ পাই কি ভাবি আছা হয় কিনো ভাবিম আৰু মই ভাবিছোঁ এটা কথা গম পাইছানে পখিলিৰ মা মানে চোৱাচোন আমাৰ ল'ৰাবোৰে এতিয়া পাৰ্টি কৰি মানে তোমাৰ চাহ তাহ খাই ধৰা এইবোৰ আৰু পোলাও চোলাও কি খায় আৰু তেনেকুৱা আৰু সিহঁতিতো বেয়া বস্তু একো নাখায় ধৰা জুলীয়া চুলীয়া এইবিলাকতো আমাৰ ল'ৰাইতো হাতেই নলগায় তাৰ লগৰখিনিও নাখায় তাকে মই ভাবিছোঁ আমাৰ ইহঁততে ইমান পইচা লাগে কিন্তু সেই সোপাকতো আৰু পইচা দিব লাগে ঘৰখনৰ কথা চিন্তা কৰিলে ন কেনেকুৱা লাগে দেখিও তোমাৰে ভাল হৈছে গম পাইছানে ছোৱালীকেইজনীয়ে ইমান খৰচ নকৰে যে মই মানে তাকে ভাবি আছোঁ কি ভাবি আছিলে ন এতিয়াহে গম পাইছোঁ তাই কি ভাবি আছিলে তাই মানে ভাঙি পাতি বুজাই দিছে আৰু পাৰ্টি কৰে বুলি ক'লে যে তাই ল'ৰাটোৱে আৰু মই ভাবিম আৰু তাই ল'ৰাটোৱে মানে জুলীয়া চুলীয়া খায় আৰু সেইবুলি মানে মোক একদম বুজাই দিছে আৰু চাহ মিঠাই আমুক খায় তামুক খায় একেবাৰে মোক আৰু তাই কি বুলি ভাবিছে বাৰু মই ইমান ঠেক মনৰ মানুহ তাই নিচিনা বুলি ভাবিছে সেইবোৰ কথা মোক আৰু বুজাব লাগিছে আৰু ইমান সৰু ল'ৰাতে মই সেইবোৰ খাই বুলি ভাবিম আৰু জুলীয়া বস্তু আৰু কোনে কেতিয়া খাই মই জানো নহয় আৰু মানুহ দেখিলেই আমি চিনি পাওঁ সেইটোকে আৰু তাই মোক ইমান ভাঙি পাতি নকলেও হ'লহেঁতেন আৰু আকৌ তাই মোৰ ছোৱালীকেইজনী কৈছে কি তোমাৰ ছোৱালীকেইজনী ইমান খৰচ নকৰে মানে কি বুজাব বিচাৰিছে তাই মোৰ ছোৱালীকেইজনী মানে কি চিকটি তোমাৰ ল'ৰাটোৱে যিমান মানে পইচা উৰে আমাৰ দুজনী আছে ছোৱালী মানুহৰ বস্তু কিমান দাম কিমান ফেশ্বন তাই গম কি পাব তাই মোক ক'বলৈ আহিছে মই ফিট মাৰিম নহয় এতিয়া বাপেকে তেতিয়া গম পাব তাই আজিকালি ল'ৰা ছোৱালী বুলি নাইও জানে নাই সমানে খৰচ কৰে ল'ৰাবোৰে যেনেকৈ তেল ভৰাবলৈ পাৰ্টি কৰিবলৈ পইচা খোজে আমাৰ ছোৱালী মখাও একেই নহয় এয়া চুলি ষ্ট্ৰেট কৰিবলৈ নিব তুমি ভাবিছা নেকি চুলি ষ্ট্ৰেট কৰোঁতে সেইকেইডালি চুলিতে একেবাৰে 7,000 8,000 ৰাম আকৌ প্ৰতিটো মানে তোমাৰ ফাংচন হওক কিবা পূজা কি হওক আৰু নতুন কাপোৰ লাগিবই নহয় ল'ৰাবোৰতো ইমান মতলব নাই ন পেণ্টটোতো একেটা পিন্ধিলেও সিহঁতৰ মতলব নাই চোলাটোহে তোমাৰ সিহঁতি অলপ চেঞ্জ কৰে তুমি মানে ল'ৰাবোৰতকৈ ছোৱালীবোৰ হাতোন ছাৰ ইমানেই আমাৰ মানে পইচা একদম পানী নিচিনা গৈছে নহয় কি ক'ম যে তোমাক মই কি ক'ম
এই পইচা আৰু কি ক'বা আৰু, আজি আছে কালিলৈ নাই নহয় জানো। ল'ৰাকেইটাই এতিয়া আৰু ইমান ভালকৈ পঢ়ে মেলে, সিহঁতক জানো পইচাকেইটা সময়ত নিদিলে হ'ব জানো। এই আৰু তোমাৰ এতিয়া অৱশ্যে অলপ বেছি হয় বাৰু, দুজনী ছোৱালী যে তাৰো মানে মোৰো ইমানো নোহোৱা নহয় আৰু মানে, হ'লেও আৰু ন এতিয়া ঘটিছোঁ যেতিয়া নেকি ল'ৰাকেইটাক নিদিনো আৰু কাক দিম আৰু। এইবোৰ বাদ দিয়া বুজিছানে। মই যাওঁ মানে, আমাৰ বেটা মানে আহি পালেহি। সি আজি বোলে চিকেন পোলাও খাম কৈছিলে, আকৌ মাটাৰ পনীৰ খাম কৈছিলে, আৰু নান বনাই থ'ব কৈছিলে মোক মানে। বেছি বেছি নাখায় আৰু অলপ অলপ আৰু মানে। এতিয়া আকৌ মই মানে চিকেনখিনি তোমাৰ এইবোৰ চব মিলাই মেলি ফ্ৰিজত ৰাখি থৈ আহিছিলোঁ। এতিয়া গৈ বনাওগৈ আৰু, নহ'লে আকৌ সি আহি পালেহি আকৌ ভাবিব মায়ে ইমান দেৰি বনোৱাই নাই। মই যাওঁগৈ দেই। সেইপিনে জিকিব নোৱাৰিলে যে, এতিয়া সেইপিনে জিকো বুলি আৰু ফিটটো মাৰিছে। বৰ একেবাৰে আমাৰ যেন ইহঁতি নাখায়হে আৰু। চাহ কথা কোৱাই নাই নহয়, নহ'লে আকৌ ভাবিব নহয় ফিট মাৰোঁতে চাহ নিদিলেই বুলি। সুধি চাওঁ আৰু। ময়ো কি যে আৰু চোৱাচোন বাৰু, অথনিৰ পৰা লেকচাৰ পিটি পিটি মানুহজনী ৰখাই থ'লোঁ, চাহ অকণমানো দিবলৈ মানে উঠি নগ'লোঁ মই। জানা নাই, কথা পাতিলে মানে পাহৰিয়ে থাকোঁ নহয়। আৰু কিন্তু মোৰ এতিয়া মানে একদম সুদামুখে মানে পঠিয়াব মন যোৱা নাই। অকণমান বহা, মই পটকৈ গৈ লৈ আহোঁগৈ চাহ অকণমান। কিমান দেৰি লাগিছেনো চাহকণ বনাওঁতে, বেছি সময় নালাগে নহয়। এতিয়াহে মনত পৰিলে আৰু মই তোমাৰ চাহকাপকে খাবলৈ অহা নাই আৰু মানে সুধি চাইছে আৰু, নহ'লে পিছত আকৌ শুনিব লাগিব নহয় আৰু। সিহঁতৰ ঘৰলৈ গৈছিলোঁ, চাহো নিদিলে বুলি কয় নেকি বুলি ভাবিছে আৰু কেনেবাকৈ। আমি আৰু ইমান তেনেকুৱা বিধৰ বুলি ভাবিছে। নাখালেও পাৰিছে তোমাৰ চাহ। হ'ব দিয়া পখিলী মাক, নালাগে চাহকাপনো কি পিছত আহিলে খাম আকৌ, সেইটোনো একো ডাঙৰ কথা নহয় নহয়। এতিয়া যাওঁ মই দেই, বেয়া চেয়া নাপাবা, পাছত খাম। তুমিও যাবা আকৌ আমাৰ ঘৰলৈ কেতিয়াবা, বহুত দিন যোৱাই নাই। মই যাওঁ দেই এতিয়া। হ'ব তেতিয়াহ'লে, বেয়া চেয়া নাপাবা আকৌ দেই। আকৌ আহিবা আৰু এদিন, ময়ো সময় পালে যাম বাৰু। আহিছোঁ দেই। গ'ল আৰু দেই। এই মানে ফিট চিট মাৰি থাকিলে মানে মোৰ মানে একদম সহ্য নহয়। অৱশ্যে ময়ো নমৰা নহয়, হ'লেও আৰু আমি আৰু বেলেগৰ ঘৰলৈ গৈ ফিট মৰা আমাৰ অভ্যাস নাই কিন্তু আৰু দেই। এইপিনে আকৌ আহি পিনে আমাৰ ঘৰতে ফিট মাৰি গৈছে। মই কিবা একেবাৰে তল পৰি দিয়া বিধৰ মানুহ নেকি। আপোনালোকে বাৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে জনাবচোন। এনেই আৰু ধেমালিৰ কাৰণেহে আৰু দেই, কোনো আৰু বেয়াকৈ নক'ব। আপোনালোকে যদি ভাল পায় আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।